হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এয়া দেখিছে মোৰ আজি ৰাতিপুৱাৰ নাস্তা শুকান ৰুটি লৈছোঁ, লগতে আছে চেপা মাছৰ চাটনি আৰু এইফালে আছে কণী আৰু ছজনা ফুলৰ ভাজি। সকলোৱে চাগে খাই পাইছে, বিৰাট টেষ্টি লাগে। আৰু লগত লৈছোঁ ৰাতিৰে বনাই থোৱা অকণমান মাংস। এয়া দেখিছে মই খোৱাৰ ষ্টাৰ্ট কৰি দিলোঁ। আপোনালোকে খালেনে নাই প্ৰথমতে জনাব সকলোৱে। আৰু আমি চাহ তাহ খালোঁ, এতিয়া প্ৰায় 9:30 বাজিলেহি। সকলোৰে কাম কাজৰ সময় যিহেতুকে আমি ৰাতিপুৱা ভাতেই খাওঁ, ভাবিলোঁ আজি ভাত নাখাওঁ। ছজনা গছডালতো ফুলখিনি ইমান ধুনীয়াকৈ লাগি আছিলে, ভাবিলোঁ আজি ৰুটিৰ লগত এনেকৈ দম বনাই খাওঁ। আৰু ইয়াৰ লগতে মোৰ ছোৱালীজনীও খাইছে, তাই অকল কণী আৰু ছজনা ফুলৰ ভাজিখিনি দিহে খাইছে, যিহেতুকে বাকী মাংসটো জ্বলা আছিলে আৰু শুকান মাছৰ চাটনিটোত বিৰাট জ্বলা হ'লে কি হ'ব, মানে শুকান মাছৰ চাটনিখিনি ইমান ধুনীয়া লাগিছে নহয়। আৰু চেপা মাছটো মানে বিশেষকৈ বহুত বেমাৰৰ কাৰণে ভাল, সেই গতিকে আমাৰ আনিয়ে থাকে, আমি প্ৰায় খাই থাকোঁ। আৰু আপোনালোকেও খাবচোন, চৰ্দি লাগিলেও বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কাৰণে ভাল। আৰু শেষত মোৰ খাই আজৰিয়ে হ'ল, মাংস দুপিচ আছিলে, গতিকে এতিয়া মই সেইটো খাই আছোঁ। খাই হোৱাৰ পিছত ছোৱালীজনীও খাই আছে লগত। আৰু কি ক'ম, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুন হয়, আৰু ভালপোৱা সকলেতো ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো দেখিছে মোৰ আদায় হৈছেহি। আৰু আপোনালোকৰ দিনবিলাকত কেনেদৰে পাৰ হৈছে, 26 চনটোৰ প্ৰথম মাহটো কেনেদৰে পাৰ হ'ল কমেণ্ট কৰি জনাবচোন বাৰু। মোৰ ইমান ভালে কুশলে যোৱা নাই, যিহেতুকে 26 চনটো বহুত বেয়া, প্ৰথম ষ্টাৰ্টিঙৰ পৰাই বহুত বেয়া। আৰু কিহৰ কাৰণে বেয়া কৈছোঁ, 25 চনত আমাৰ বিশেষতে বহুত অসমৰ সম্পদ যিহেতুকে হেৰালে, গতিকে বেয়া হ'বই। আৰু এয়া মোৰ খাই শেষ আজিলৈ। তেন্তে ভিডিঅ'টো ইমানতেই, বাই।